যে বেহৰবাৰী আউটপোষ্টত আপোনালোকে মোক আৰু দেখা নাপায় তাৰ কাৰণ বহুত আছে আজিৰ এই ভিডিঅ'টোত মই কম বাৰু গুটেকিটা কাৰণ তাৰ বাবে ভিডিঅ'টো চাই থাকক কি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'লৈ চাই আছে বা আহিছে আপোনালোকে প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব আপোনালোকে কৰি দিব আৰু আপোনালোকক বহুত ডাঙৰ কথা এটা লৈ আহিছো মোৰ এই ভিডিঅ'টোলৈ আপোনালোকে যেহেতু নেকি বেহাৰবাৰী আউটপোষ্টৰ ৰিমজিম শৰ্মা যেহেতু নেকি বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউ উকিল মেডাম আপোনালোকে দেখা নাপায় বহুত দুখৰ কথা হেতু কাৰণে মই এই ভিডিঅ'টো বনালো আপোনালোকে চাওক কি হৈ আছে তেওঁৰ সকলো কথা মই এই ভিডিঅ'টোৰ মাধ্যমেৰে কম বলকটো নেকি ৰিমজিম শৰ্মা বেহাৰবাৰী আউটপোষ্টত আপোনালোকে দেখা নাপায় যেহেতু নেকি তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আপোনালোকক এই শ্বেয়াৰৰ কথা সকলো কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব কিয় তেওঁ বেহাৰবাৰী আউটপোষ্টত নাহে আৰু বেহাৰবাৰী আউটপোষ্টটো নকৰে আমাৰ উকিল মেডামে ৰিমজিম শৰ্মা সকলো কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব যেহেতু নেকি বেহাৰবাৰী আউটপোষ্টৰ আমাৰ উকিল মেম যেহেতু নেকি ৰিমজিম শৰ্মা উৰফে বেহাৰবাৰী আউটপোষ্ট কেতিয়াও অভিনয় নকৰে তেওঁ সামাজিক মাধ্যমত নিজে শ্বেয়াৰ কৰিছে সকলো কথা এই ভিডিঅ'টো কোনো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে চাওক সকলো কথা জানিব পাৰিব যেহেতু নেকি বহুতো অনুৰাগীয়ে ৰিমজিম শৰ্মাক এই প্ৰশ্নটো সুধি থাকে যেহেতু নেকি বেহাৰবাৰী আউটপোষ্ট আপুনি অভিনয় নকৰে নেকি তেওঁক বহুতে কমেণ্ট কৰিছে মেছেজ কৰিছে বহুত ধৰণৰ এটা ফটো এটা শ্বেয়াৰ কৰিলেও ইনষ্টাগ্ৰামত তেওঁ কমেণ্ট কৰে কমেণ্টৰ ৰিপ্লাই তেনেকুৱা বৰ বিশেষ দিব নোৱাৰে কিয়নো তেওঁ কিমানক হাজাৰ হাজাৰ কমেণ্ট ৰিপ্লাই দিব ঠিক এটা সেয়েহে তেওঁ এটা ভিডিঅ' প্ৰস্তুত কৰিছে ভিডিঅ'ৰ মাধ্যমেৰে সামাজিক মাধ্যমেৰে জনাই দিছে ৰাইজক আৰু অসমৰ ৰাইজক তেওঁ জনাই দিছে যেহেতু নেকি বেহাৰবাৰী আউটপোষ্টত তেওঁ অভিনয় নকৰে কেতিয়াও নাহে বেহাৰবাৰী আউটপোষ্টৰ ৰিমজিম শৰ্মাই সকলো কথা স্পষ্ট কৰি জনাই দিলে কাৰণ ৰিমজিম শৰ্মাই কিয় বেহাৰবাৰী আউটপোষ্ট নকৰে তেওঁৰ হাজবেণ্ড যেহেতু নেকি তেওঁৰ হাজবেণ্ডে তেওঁৰ গিৰিয়েক অলৰেডি নুমলীগড়ত কৰ্মসূত্ৰে থাকে তেওঁ অলৰেডি চাকৰিত কাম কৰে যেহেতু নেকি তেওঁৰ নিজ গৃহত ৰিমজিম শৰ্মাৰ যিটো নেকি শাহুৰ অলৰেডি গৃহত থাকে তেওঁৰ ঘৰত থাকে আৰু ঘৰৰ বহুতো কাম তেওঁ চম্ভালিব লগা হৈ যায় আৰু তেওঁ ৰিমজিম শৰ্মাই অলৰেডি গুৱাহাটীত থাকিব লগা হয় অভিনয়ৰ কাৰণে শ্বুটিঙৰ কাৰণে সেয়েহে তেওঁৰ কণমানি কন্যা সন্তান আছে সেই কন্যা সন্তানৰ কাৰণে তেওঁ সময় দিব লগা হয় নিজৰ শাহুৰক সময় দিব লগা হয় নিজৰ হাজবেণ্ডকো সময় দিব লগা হয় বহুতো তেনেকুৱা সময় দিব লগা হয় সেইকাৰণে তেওঁৰ মানে টাইমৰ অভাৱ হৈ গৈছে সেই টাইমৰ অভাৱৰ কাৰণে তেওঁ বেহাৰবাৰী আউটপোষ্টখন এৰিলে যেহেতু নেকি উকিল মেম বুলি কয় ৰিমজিম শৰ্মা সেইটো কাৰণে মই এই ভিডিঅ'টো আপোনালোকক মোৰ ভিউৱাৰ্ছবিলাকেও বহুতে প্ৰশ্ন কৰি আছিলে সেইটো কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকৰ বাবে যেহেতু নেকি ৰিমজিম শৰ্মা বেহাৰবাৰী আউটপোষ্ট এৰাৰ কাৰণে বহুতো মিছ কৰিম যেহেতু নেকি উকিল মেম তেওঁৰ অভিনয়ৰ বহুত ভাল লাগিছিলে যেহেতু নেকি বেহাৰবাৰী আউটপোষ্টত তেওঁ যিহেতু নেকি অভিনয়ৰ অলপ দিন কৰিছিলে কিন্তু বহুত বেছি ভাল লাগিছিলে বহুত অভিনয়টো তেওঁৰ চাই বহুত ভাল লাগিছিলে সেয়েহে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাওঁ যে আপোনালোকক কেনেকুৱা লাগিছিলে ৰিমজিম শৰ্মাৰ অভিনয়বোৰ বহুত বেছি মিছ কৰিম তেওঁক আপোনালোকে প্লিজ কমেণ্টত জনাই দিব কেনেকুৱা লাগিছিলে আপোনালোকৰ তেওঁৰ অভিনয় সেয়েহে এই ভিডিঅ'টোৰ মাধ্যমেৰে এটাই কথা জনাওঁ যে তেওঁ আৰু দেখা নাপাম বেহাৰবাৰী আউটপোষ্টত তো সেইটো কাৰণে মই এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ তো নেক্সট ভিডিঅ' আপোনালোকক নতুনকৈ লগ পাম তো এতিয়ালৈ বাই বাই তো নেক্সট ভিডিঅ' আপোনালোকক লগ পাইছোঁ ঠিক আছে